আজি কিমান তাৰিখ কাৰ্তিক? আজি 3 তাৰিখ। 3 তাৰিখ। আজি 3 তাৰিখে আমি কি কৰি আছোঁ? কিতাপবিলাক ভাগ কৰি আছোঁ ন? এইটো কিহৰ ভাগ? লিখিত উপন্যাস। ইয়াতে উপন্যাসখিনি ৰাখিবা। চাওঁ এইফালে আহা। আৰু এইফালে চুটি গল্পখিনি ৰাখিবা। আৰু নয়নে কি কিতাপ উঠাইছ এতিয়ালৈকে? কিতাপবিলাক কাৰ্তিক তাক দি থাকা তুমি। দীক্ষিতা বাইদেউ দি থাকা। এই বাবু সেনেকৈ নহয়, কিতাপখিনি ওলাচোন, থিয় কৰি থ'ব লাগিব তলত তলত থোৱাকৈ আৰু থিয় কৰি থ'ব। যিখিনি বেছি ওখ তো বেলেগকৈ ৰাখা। ঠিক আছে। এয়া পুথিভঁৰালত ধুনীয়া ধুনীয়া মানুহবিলাকৰ ফটো। এয়া আমি হেৰিত গৈছিলোঁ, দাহুদি আমাৰ কলেজৰ এটা স্মৃতি। তাৰপিছত এয়া আমি বিহামপুৰত, এয়া মালাকৰ চাৰে বাঁহেৰে গুঠি দিয়া, আমাক বন্ধুই দিয়া ফটো, ৰিচাৰৰ ফটো। পিছত দেখাম ভালকৈ চবকে। এয়া বৰ্তমান আজিৰ কাৰ্যসূচী আমি অলপ ঠিক ঠাক কৰি আছোঁ। এয়া প্ৰয়াস তেওঁ ওলাইছিলে। থেংক ইউ।